নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আসামিজ অল জিকে চেনেলটোলৈ স্বাগত জনাইছো বন্ধুসকল আজি আপোনালোকৰ কাৰণে বেসিক কম্পিউটাৰ নলেজৰ ওপৰত মই 10টা কোৱেশ্চন আনসাৰ লৈ আনিছো সো আপোনালোকে এই কিটা চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আপোনালোকে ৰেগুলাৰ ভিডিও চাব বিচাৰে জিকে চাব বিচাৰে সো বন্ধুসকল আপোনালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আহি থকা ভিডিওবোৰ আপোনালোকে সোনকালে পাব তো বলক তেনেহলে ভিডিওটো চাওঁ question answer খিনি প্ৰথম প্ৰশ্নটো হৈছে কম্পিউটাৰ পিতৃ বুলি কাক কোৱা হয় চাৰ্লছ বেবেজক 2 নম্বৰটো ভাৰতৰ প্ৰথম সুপাৰ কম্পিউটাৰটোৰ নাম কি পৰম 8000 সুপাৰ কম্পিউটাৰৰ আৱিষ্কাৰক কোন আছিল সেইমুৰ ক্ৰে ব্লুটুথৰ প্ৰতিষ্ঠাপক কোন এৰিকসন ৱেবসাইট ডিজাইনিংৰ বাবে কি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয় HTML কম্পিউটাৰ চিপছ বনাবলৈ কি ব্যৱহাৰ কৰা হয় সিলিকন আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জনক কোন জন মেকাৰ্থি মোবাইল ফোনৰ আৱিষ্কাৰক কোন মাৰ্টিন কুপাৰ ইউনিক্স কি এটা অপাৰেটিং সিস্টেম হয় এটো আৰু ডছৰ সম্পূৰ্ণ ৰূপটো কি ডিস্ক অপাৰেটিং সিস্টেম সো বন্ধুসকল আজি ভিডিও ইমানে আপোনালোকে ভিডিওটো যদি চাই ভাল পালে ভিডিওটো লাইক কৰিব আৰু আকৌ দিম মই ডেইলি ভিডিও আপলোড কৰিম সো বন্ধুসকল আজি বাই বাই